গুড মৰ্নিং গাইজ। চ' আজি জয়পুৰত ছেকেণ্ড ডে হয় আৰু জয়পুৰত বহুত বেছি ঠাণ্ডা হয়। কোনেবা কয় জয়পুৰত গৰম হয়, বাট না, ইয়াত বহুত বেছি ঠাণ্ডা হয়। আপোনালোকে চাব পাৰে জয়পুৰ দ্য পিংক চিটি। আৰু আজি আমাৰ জয়পুৰত ছেকেণ্ড ডে হয়। আজি আমি বেলেগ বেলেগ জেগাত ঘূৰিব যাম। আম্বাৰ ফ'ৰ আৰু কি জেগা আছে আপোনালোকে দেখুৱাইছোঁ। তাৰ আগত মই ব্ৰেকফাষ্টটো কৰি লওঁ, বিকজ ব্ৰেকফাষ্টৰ টাইম শেষ হৈ যাবলগীয়া হৈছে। তো আপোনালোকে আহক মোৰ লগত, মই দেখাইছোঁ ব্ৰেকফাষ্টত কি আছে আজি। তো আমি হোটেলৰ পৰা ওলালোঁ আৰু আজি আমি সেইবোৰ জেগাত যাম যোনবোৰ জয়পুৰৰ পৰা অলপমান দূৰত হয়। চ' ব্ৰেকফাষ্ট কৰি পূৰা ৰেডি হ'লোঁ। ৰেডি হৈ এতিয়া আমি মানে জয়পুৰৰ পৰা অলপ দূৰত থকা জেগাবোৰত গৈ আছোঁ। চ' আমি উবেৰ বুক কৰিছোঁ। উবেৰ দি ফাৰ্ষ্ট আমি যাম আম্বেৰ ফ'ৰ্ট। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আম্বেৰ ফ'ৰ্ট দেখুৱাইছোঁ। আগত আপোনালোকে যোনটো গেট দেখি আছে ন, সেইটো গেট আপোনাৰ ৰজা মহাৰাজাৰ দিনতে বনোৱা হৈছিল। এনেকুৱা গেট গোটেই পিংক চিটিত চাৰিটা আছে। তাৰ ভিতৰৰ এৰিয়াখিনিকে পিংক চিটি বুলি কোৱা হয়। তাৰপিছত আমি পাহাৰৰ ওপৰত উঠি গ'লোঁ আপোনাৰ ফ'ৰ্টবিলাকত, বিকজ তাত যিমানবোৰ মতলব ফ'ৰ্ট আছে সেইবোৰ চব পাহাৰৰ ওপৰত হয়। তো ইয়াৰ ভিডিঅ'টো আপোনালোকে চাই থাকক। বহুত বেছি গাড়ী আহিছে। চ' আজি আপোনালোকক মই অকল মানে বস্তুবোৰ নেদেখাওঁ, যিমান পাৰোঁ অলপ অলপ আপোনালোকৰ হিষ্ট্ৰী কম, মই যিমানখিনি পঢ়ি আহিছোঁ। চ' মেইন কথা ইয়াৰ জেগাবোৰতো ধুনীয়া হয়, তাৰ লগত হিষ্ট্ৰীবিলাক বহুত বেছি ইণ্টাৰেষ্টিং হয়। তো আপোনাক হিষ্ট্ৰীখিনি ক'বলৈ মই ট্ৰাই কৰিম। ইয়াৰ পৰা অলপমান খোজকাঢ়ি যাব লাগিব নাহাৰগড় ফ'ৰ্ট, আৰু এইটো একদম পাহাৰৰ ওপৰত। আপোনালোকক মই ৰাস্তাটো দেখাইছিলোঁ কেনেকুৱা হয়, একদম পাহাৰৰ ওপৰত হয়। 10 to 12 কিলোমিটাৰ্ছ আমাৰ তলৰ পৰা মতলব এনেকৈ ওপৰত উঠি আহিব লাগে। চ' সেয়াই আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। মই ওপৰত গৈ পেলাই আপোনালোকৰ লগত কথা পাতিম। এতিয়া যোনটো নাহাৰগড় ফ'ৰ্ট হয়, তাৰ চবতছে মেইন চিজ যোনটো জয়পুৰ ৱেক্স মিউজিয়াম হয়, সেইটো চাব গৈ আছোঁ। তাৰ ফিজটো বহুত বেছি হয়, 500 rupees, বিকজ বহুত বেছি ধুনীয়া হয়। তাত বোলে ফটো একো এলাও নাই, বাট ষ্টিল চাম তাত বোলে ষ্টিল ফটোগ্ৰাফাৰে ফটো উঠাই দিয়ে। যদি পাৰোঁ ফটো উঠাই ল'ম। তো এইটো চাওঁ, এইটো পিন্ধি ল'ব লাগে, বিকজ চিজ মেহেল আছে, গোটেই চিচাৰ মেহেল হয়। চ' সেইটো কাৰণে আপোনালোক ফটোবিলাক চাব পাৰে, একদম ৰিয়েল যেন লাগিছে। মোৰ পিছফালে অক্ষয় কুমাৰ, তাৰপিছত আমি উঠিলোঁ নেহেৰুজীৰ লগত ফটো, তাৰপিছত আহি গ'ল আমাৰ গান্ধীজী, তাৰপিছত মোৰ ফেভৰেট MS ধোনী, আৰু তাৰপিছত আহি গ'ল আপোনালোকে চবেই চিনি পায় কল্পনা চাওলা। চ' কেনেকুৱা লাগিছে ফটোবোৰ আপোনালোকে ক'ব। मैजिक एक तरफ प्लास्टर वाला मैजिक एक तरफ बड़े अच्छा प्यारा मैजिक। मैम ये बोल खा सकते हो आप? मुँह खोलो अपना। मुँह का साइज छोटा है, बोल का साइज बड़ा है। बोल मैं बैग में बंद कर देता हूँ। 1 2 3 फूंक मारो, वो पेट में गया। अब मुँह से बाहर आएगा, देखो कैसे आता है। मैम इस बॉक्स में हाथ डालो, खाली ये बॉक्स दोनों हाथ पेट पे रखो। बॉक्स में खांसना मैम, खांसो। मेरा मैजिक कर यहाँ से फिनिशिंग के। একদম ৰিয়েল যেন। চ' যোনটো মই চিজ মেহেলত গ'লোঁ, ইমান বেছি ধুনীয়া। মানে কেনেকুৱা হয় মহলটো আপোনাক বুজাইছোঁ। আপোনাৰ 2.5 লাখ গ্লাছ দি বনাইছে, আৰু চব সোণ চৰোৱা আছে। মই ইউটিউবত যদি ফটো পাওঁ মই দি দিম, যদি গুগলত ফটোজ পাওঁ দি দিম, বাট মষ্ট প্ৰবলি এইটো ফটোজ ক'তো নাই, বিকজ একদম ষ্ট্ৰিক্টলি এলাউ নাই ফটো মানে। চ' সেয়াই আৰু আপোনালোকক মই বেক চাইডৰ ভিউ দেখাই আছোঁ, পূৰা ৰাজস্থান ইয়াৰ পৰা দেখা যায়, আপোনালোকে চাই লওক। আৰু আপোনালোকে যোনটো লেক চাইছে, ইয়াত আপোনাৰ ৰং দে বসন্তে শ্বুটিং হৈছিল। আৰু আপোনালোকে যোনটো সেইটো দেখি আছে আপোনাৰ ফ'ৰ্টটো, সেইটো আপোনাৰ জল মেহেল, এইটো একদম পানীৰ মাজত হয়, আৰু এইটো লক থাকে, মতলব যাব নোৱাৰি তাত। চ' আমাৰ যোনটো নেক্সট লোকেশ্যন হয়, এইটো হয় আপোনাৰ জেগাৰ ফ'ৰ্ট। আৰু ইয়াৰ খাচিয়ত কি, এইটো আপোনাৰ মিলিটাৰী ফ'ৰ্ট আছিল, মতলব যিমানবোৰ উইপনছ আৰ্মাৰ্ছ এইবিলাক ইয়াতে বনিছিল। বহুত ওপৰত উঠিব লাগে, সেইকাৰণে ভাগৰ লাগিছে, আপোনালোকে চাব পাৰে। বহুত বেছি ডাঙৰ হয় এইটো, আৰু দেখিয়ে গম পাই যায়, মানে জং কে লিয়ে কুছ হোতা হে না, এনেকুৱা টাইপৰ কিবা, বুজিছে। চ' আৰু চব বস্তু পাহাৰৰ ওপৰত ইয়াত। মেইন কেছ মানে তলত একো নায়ে। মই ভাবিছোঁ ৰাজস্থানত পাহাৰ চাহাৰ নাই, মৰুভূমিত তেনেকুৱা নহয় দেখোন, বহুত পাহাৰ চাহাৰ আছে, বহুত আছে। আপোনালোকক মই দেখাইছোঁ, অনলি পাহাৰে দেখা পাব, আপোনালোকে চাওক। চ' আপোনালোকক মই আৰু এটা ইণ্টাৰেষ্টিং বস্তু দেখাম, ৱৰ্ল্ডছ লাৰ্জেষ্ট টোপ। আপোনাৰ টোপ মানে কি, আপোনাৰ ৱাৰৰ সময়ত যদি ইউজ হৈছিল, কিন্তু ইয়াৰ ফান ফেক্ট এইটোৱে হয় যে ৱৰ্ল্ডছ লাৰ্জেষ্ট টোপ হয়, বাট অনলি লাইফত মতলব দুবাৰে ইউজ হৈছে। ফাৰ্ষ্ট টাইম ইউজ হৈছিল এটা ৱাৰত, আৰু ছেকেণ্ড টাইম যেতিয়া ইউজ হৈছিল আপোনাৰ বেক ফায়াৰ হৈ গৈছিল, আৰু 10-15জন মানুহ মৰিছে, আৰু বহুত ডাঙৰ এটা গাদ্ধা হৈ গ'ল। আপোনালোকে ভিডিঅ'ত চাব পাৰে, আৰু টোপটো আপোনালোকে চাওক। লোকেশ্যন আহি গৈছোঁ আমেৰ ফ'ৰ্ট। এইটো চবতকৈ বেছি ধুনীয়া হয়, বাট বহুত বেছি ক্ৰাউডেড, সেইটো কাৰণে ইমান ভাল লগা নাই। বাকী যোনবোৰ জেগাত আমি গৈছিলোঁ তাত ইমান ক্ৰাউডেড নাছিল, বাট ইয়াত আপোনাৰ বহুত বেছি ক্ৰাউডেড থকাৰ কাৰণে আপোনাৰ ইমান ভাল লগা নাই। আৰু আপোনাক জেগাটো মই এবাৰ অভাৰভিউ দেখাই দিছোঁ নেক্সট শ্বৰ্টত। বাট মানে চব ফ'ৰ্ট, দুটা ফ'ৰ্ট চোৱাৰ পিছত মানে এনেকুৱা লাগে যে চব ফ'ৰ্টটো একেই।